নমস্কাৰ, মই শ্ৰী পৰাগ কুমাৰ গগৈয়ে মোৰ ইউটিউব চেনেল আছামিজ পয়েমছ অনলিলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে যিসকল ব্যক্তিয়ে কবিতা লিখি ভাল পায় অথবা কবিতা আবৃত্তি কৰি ভাল পায় তেওঁলোকে মোৰ হোৱাটছআপ নাম্বাৰ 9101651338লৈ প্ৰেৰণ কৰিব পাৰে অথবা মোৰ ফেচবুক একাউণ্ট পৰাগ কুমাৰ গগৈলৈও প্ৰেৰণ কৰিব পাৰে। তেওঁলোকৰ কবিতাসমূহ আমি এই চেনেলটিৰ জৰিয়তে প্ৰকাশ কৰিব পাৰিম। বন্ধুসকল, যিসকল ব্যক্তিয়ে এই চেনেলটি ছাবস্ক্ৰাইব কৰিছে অথবা যিসকল ব্যক্তিয়ে এই চেনেলটি লৈ আগমন কৰিব তেওঁলোকলৈ মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম গ্ৰহণ কৰিব। আৰু এটা আপোনালোকক সুখবৰ জনাওঁ যে মোৰ এখনি কবিতা পুথি কবিতাৰ চন্দ্ৰেৰে নামৰ উৎকৃষ্ট মানদণ্ডৰ আধুনিক কবিতা পুথিৰ কামৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। গতিকে যিসকল বন্ধুৱে কবিতা লিখি ভাল পায় তেওঁলোকে মোৰ এই কিতাপখনৰ লৈ কবিতাসমূহ প্ৰেৰণ কৰিব পাৰে। তেওঁলোকৰ নিৰ্দিষ্ট ঠিকনা আৰু লগতে দূৰভাষবোৰ আমি সন্নিৱিষ্ট কৰিম। গতিকে বন্ধুসকল, আপোনালোকে আমাৰ চেনেলটিৰ থকা কবিতাসমূহ কেনেকুৱা পাইছে জনাবচোন। লগতে লাইক শ্বেয়াৰো কৰিব, যাতে আপোনালোকৰ লাইক শ্বেয়াৰ কমেণ্টে মোৰ কবিতাসমূহ মানদণ্ড উন্নত কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। গতিকে বন্ধুসকল, আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।